নমস্কাৰ নতুন বছৰ শুভেচ্ছা থাকিল আপোনালোকলৈ বছৰটো যাতে আপোনালোকৰ ভালে ভালে যায় তাৰে কামনা কৰিলোঁ বৰ্তমান আমি আমাৰ ৰাইজিং ডে উপলক্ষে আমাৰ বেডবিলাকৰ কাম কৰি আছোঁ দেখিছে নহয় কাম কৰি আছোঁ কাম কৰিছে এইটো লাইট লগাব দেখিছে ইয়াত আপোনাৰ লাইট হ'ব সুন্দৰ সুন্দৰ লাইট হ'ব এখন আমাৰ দলং এসব বাঁহেদি বনোৱা দলংখন এইখন আমাৰ লাইট লগাই আছে দিবাকৰ সিংহাই কেনেকুৱা অনুভৱ নতুন বছৰ মজা ধুনীয়া লাগিছে আমাৰ চিবৰেখন ইমান তোমাক আন্ধাৰ আন্ধাৰ লাগিছে অলপ তললৈ আহা অলপ পোহৰ যোৱা মজা অলপ পিছে যা মজা আমাৰ মেচ মেম্বাৰ 11 বেটেলিয়ন 178 বেষ্টৰ মেচ মেম্বাৰ ধন্যবাদ ধন্যবাদ আমি কাম কৰি আছো 178 বেষ্টৰ আমাৰ সি কয় চাও ৰাইজিং ডে আহিছে এতিয়া নতুন বছৰৰ উপলক্ষে কিবা এটা কৈ দিয়ক আমাৰ নতুন বছৰৰ উপলক্ষে এয়া কৈছে যে সবকে নতুন বছৰ শুভেচ্ছা থাকিল লগতে অনাগত দিনত আগুৱাই যাওক এই আৰু নিজৰ সপোন পূৰণ কৰক ফুল আনি আছে আমাৰ পাতৰ ৰঙত লাগে আমাৰ ফুল ৰুবি নে কি কৰিবি আজি আনিছে এইটো ৰাইজিং ডে কাৰণে যাব ন তাত য'ত বনোৱা হৈছে এইখিনি বেকত নহয় তাত যাব ঠিক আছে দিয়া বছৰটো ভালে ভালে যায় সকলোৱে তাৰে আশীৰ্বাদ বিচাৰিলোঁ আৰু সকলোৱে যাতে সপোন বাস্তৱ হওক 2023 চনত তাৰে আশীৰ্বাদ বিচাৰিলোঁ নিজৰ নিজৰ কামত ব্যস্ত হৈছে লাইট লগাই আছে কিবা কৈ দিয়া কিনো ক'ম আজি 2023ৰ আজি প্ৰথম দিন আজি মানে আমাৰ 5 তাৰিখে ৰাইজিং ডে আছে ৰাইজিং ডে কাৰণে মানে আজি আমি ব্ৰেক ট্ৰেক সজাই আছোঁ আকৌ এতিয়া মানে আমি লাইট লগাই আছোঁ আকৌ সেইটোতো দেখি পাইছে এই যে লাইটৰ মানে কোভাৰটো মানে এতিয়া লাইট লগাইছে ৰাইজিং ডে উপলক্ষে আমাৰ এই লাইট লগাই আছে সকলো নিজৰ নিজৰ কামত ব্যস্ত মেচ পিটি আছিল মেচ পিটি কৰি আহিলোঁ আহি অলপ সময় ৰেষ্ট পাইছোঁ চ' আপোনালোকক ভাবিলোঁ আজি নতুন বছৰৰ প্ৰথমটো ব্লগ চ' মোৰ ইয়াৰ পৰা দিওঁ এয়া দেখিছেনে আমাৰ এইটো তুলসীৰ তলত সদায় চাকি দিয়ে ডেইলি চাকি দিয়ে আমাৰ যাতে শিখ মন্দিৰত সদায় ভাল হয় ল'ৰাবিলাকৰ যাতে সদায় মংগল হয় আৰু ভগৱানৰ ওচৰত আমি সদায় প্ৰাৰ্থনা বিচাৰোঁ আৰু লগতে আপোনালোকৰ যে সদায় ভাল হয় আৰু যিসকল বন্ধু আমাৰ অসম পুলিচত আহিম বুলি কৈছে তেওঁলোকে যাতে সোনকালেহে অলপ কষ্ট কৰে কষ্ট কৰিলে এদিন নহয় এদিন ছাকচেছফুল হ'ব ধন্যবাদ এটা বেট দেখাইছোঁ কেমেৰা কোৱালিটিটো ভাল নহয় বাৰু এইটো আপোনাৰ 179 বেটছ যিখিনি আপোনাৰ দুমাহ হৈছে আৰু ট্ৰেইনিং কৰি থকা তেওঁলোকেও ৰাইজিং ডেৰ কাৰণে নিজৰ প্ৰিপেৰেশ্যন কৰি আছে দেখাই আছোঁ 179 বেষ্টৰ ব্ৰেক হয় এয়া কোম্পানী এইফালে সিহঁতেও ৰাইজিং ডে উপলক্ষে কৰি আছে কাম কিছুমান আমাৰ ভাইটি এটা সুধো ভাইটি নতুন বছৰ শুভেচ্ছা জনালোঁ তোমালোক ধন্যবাদ ভালে ভালে থাকে নতুন বছৰ শুভেচ্ছা কিবা এটা কৈ দিয়া ইনভিটেশ্যন আছে নেকি হয় ভালে লাগিছে থাকি আপুনি চি কোম্পানী ন আমাৰ চি কোম্পানী আপোনাৰ বেগটো খুব ভালে সজাইছে ভাল লাগিছে ই আপোনাৰ ৰিচেণ্ট আপোনাৰ দুমাহ হৈছে নেকি চাকৰি পৰা এই 179 বেষ্টৰ ঘৰ ক'ত তোমাৰ মোৰ মৰিগাঁও মোৰ মৰিগাঁও সিও মৰিগাঁও সি ভালকৈ চিনি পোৱা নাই থাকে মোৰ মৰিগাঁও ক'ত তোমাৰ মোৰ হেৰি বৰচিলা বুলি কয় 16 IRBN ঠিক আছে অলপ কষ্ট কৰা আৰু বেছি দিন নাই ইহঁতেও যাব আমাৰ চইচ হৈ তেহেঁতে যাব আৰু আপোনালোকে থাকিলে ভাল লাগে ইয়াতে তেতিয়া আপোনাৰ বিটামত ঘৰত গৈছিল না গাঁৱত থাকি ভাল লগা নাছিলে হয় হয় আপোনাৰ থাকিলে কিবা ভাল লাগে হয় হয় কষ্ট কৰা অলপ তোমালোকেও ঠিক আছে মই এতিয়া দেখাম আপোনালোকক 178 বেষ্টৰ ডি কোম্পানী বেগটো সিহঁতে কেনেকৈ সজাই আছে মই দেখাই আছোঁ এইফালে চাওক ধুনীয়া ইয়াত বহিব পৰা ব্যৱস্থা কৰি দিছে দেখিছেনে এয়া ধুনীয়া আঁকিছে এইখিনি আপোনাৰ দিনত দেখিলে এনেকুৱা ভাল লাগে যে ৰিয়েলি এটা আপোনাৰ দৃশ্য যাতে তোমাৰ চকুৰ আগত আছে তেনেকুৱা অনুভৱ হয় দিনত দেখিলে মই আপোনাক দেখাই আছোঁ দিনত কিন্তু আজি 1 তাৰিখে এটা ভিডিঅ' দি দিছোঁ হেপী নিউ ইয়াৰ ব্ৰ
Thank you. Happy New Year, bro. Thank you. তেখেত ব্যস্ত কেমেৰাত আৰু মোৰ বন্ধু আছে আমাৰ নিকু লামচং হেপী নিউ ইয়াৰ চবকে মোৰ ফালৰ পৰা হেপী নিউ ইয়াৰ আহি থকা বছৰটো চবৰে ভালে হওক তাৰে কামনা কৰিছোঁ কষ্ট কৰি থাকক ছাকচেছ হ'ব ন ছাকচেছ হ'ব আৰু এটা ইউটিউব চেনেল আছে মই দি দিম বাৰু হ'ব দি দিবি দেই নতুনকৈ খুলিছে মই দি দিম নতুনকৈ খুলিছে বেছি দিন হোৱা নাই আপোনালোকে অলপ ইয়াক অলপ চাই দিব আমাৰ মৰিগাঁৱৰ ল'ৰা সকলোৱে নিজৰ ঘৰখনলৈ ফোন কৰি আছে সন্ধিয়া টাইমত আজি ভালো লাগিছে দুখো লাগিছে ভিডিঅ'টো ইমানতে আহিছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো নতুন থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব প্লিজ লগৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিবা যাতে মোক অলপ মন দিয়া মই অলপ আগবাঢ়িব পাৰোঁ চ' চাই থাকিব ভিডিঅ'টো প্লিজ লাইক কৰিব আৰু থাকিলে প্লিজ ছাবস্ক্ৰাইব বাই বাই টাটা আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব চেনেলটো নতুন লাগিলে ছাবস্ক্ৰাইব কৰিব বৰ্তমান আমি ধুনীয়া দেখি আছোঁ কি কওঁ বন্ধুসকল বাই বাই